এটা কেখনকে দিছা? 11 টাকা। হয় 11 টাকা। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নতুন এটা ভিডিঅ'লৈ আকৌ এবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি গৈছোঁ মাছ ধৰিবৰ কাৰণে কাকডোঙা এখন দেখিছে, কাকডোঙা আৰু এইফালৰখন হ'ল এৰানৈ, নামটো এৰানৈ। আৰু দুইখন লগ খাই এখন দেখিছে, এখন হৈ গৈছে এইফালে কাকডোঙা হৈ গৈছে। এই নদীখন অলপ দ আৰু পলসুৱা। গাঁৱৰে লগৰ কেইজনমানৰ সৈতে আহিছোঁ, ইয়াত দেখিছে আঁঠুৱা পাতিছে তেওঁলোকে। এই ভিডিঅ'টো 3 দিনৰ ভিডিঅ' একলগ কৰি মই ভৰাই দিছোঁ, আৰু সৰু সৰুকৈনো কিমান বনাই থাকিম, একেলগে কৰি দিছোঁ সকলোবিলাক। ত' মই আশা কৰোঁ কি ভিডিঅ'টো চাই আপোনালোকে ভাল পাব যথেষ্টকণ। আৰু ইয়াত দেখিছে হোৱাই দিছে, হেপি আছে। আৰু এইফালে মই আঁঠুৱা ধৰি আছোঁ, মাছ ধৰিম বুলি নামিছিলোঁগৈ। সেনেকুৱা জোৰকৈ মানে ক'লা হৈ আহিলে আকাশখন, পূৰা বতাহ ডাঙৰকৈ দিলে, মাছ চাছ ধৰিবলৈ বাদ দিলোঁ। আৰু যিকেইজনী পালোঁ সেইকেইজনী ভাগ বিতৰণ কৰিলোঁ। আৰু মাছ নথকা নহয়, নদীখনত মাছো আছিলে বহুত। খানা চানাও খালোঁ, খানা চানা খাই অলপ ৰখিলোঁ, ৰৈ পিনে আৰু এতিয়া দেখিছে নহয় অলপ ৰ'দ ওলাইছে। আৰু এতিয়া যাব লাগে মেৰাপানীত মোৰ কাম অলপ আছে। কি কাম আছে আপোনালোকে ভিডিঅ'টো চাই থাকক। গাটো ধুলোঁ কিন্তু তেল নাই খোৱা, তেল চেল অলপ ভৰাই লওঁগৈ। তো গাইছ, এতিয়া দেখিছে ওলাই আহিছোঁ মেৰাপানী যাবৰ কাৰণে, বিশ্ব হাজৰিকা আৰু মই। আৰু আমাৰ গাঁওখনত এটা ONGC আছে, আপোনালোকক দেখুৱাইছোঁ। 2-3 বছৰ মূৰে আকৌ আহি থাকে মানে। ইয়াত দেখিছে কাম চলি আছে তাত। আৰু এতিয়া পালোহি আমাৰ গাঁৱৰ তিনিআলিটো। বাওঁ চাইডে গ'লে পাব সোণোৱাল গাঁও নগাবাদ, আৰু সোঁফালে গ'লেগৈ পাব গোলাঘাট, মেৰাপানী, সৰুপথাৰ, বৰপথাৰ, কাছমাৰী। আৰু জ্বলেই নাযায় লাগিলে এইফালে যাব পাৰিব। আৰু ৰাস্তাটো বৰ ঠিক নহয়, বৰষুণ জাক আহিলে যে সেইটো কাৰণে অলপ ভিজি আছে। তো গাইছ, এতিয়া পালোহি গোলাঘাট ডিষ্ট্ৰিক্ট। বাওঁফালে গ'লে পাব কোলাজান, পাহাৰ কাষ পাবগৈ, পেলাই নাগালেণ্ড পাবগৈ। আৰু এইটো দেখিছে আহিয়ে বৰনামঘৰ এটা আছে। এই বৰনামঘৰটোতো ভাওনা আছে, এই ভাওনাখন আপোনালোকে এই ভিডিঅ'টোতে চাবলৈ পাব। আৰু এতিয়া আপোনালোকক সেয়াৰ ৰাস্তাটো দেখুৱাম। আগতে মানে বৰ ঠিক নহয় হ'লে, কিন্তু এতিয়া দেখিছে নতুনকৈ আহিলে কি মজা কৰি পেলালে। আৰু এতিয়া দেখিছোঁ আপোনালোকক 1 নং তৰাণীত প্ৰথম শিৱ মন্দিৰটো এইটো। আৰু তৰাণীও এটা শিৱ মন্দিৰ আছে, সেইটো দেখুৱাবলৈ নহ'বগৈ। আহি আকৌ এটা তিনিআলি পালোঁ। সোঁ চাইডেদি গ'লে পাব ফৰকাটিং, গোলাঘাট। আৰু বাওঁ চাইডেদি গ'লে পাব আপুনি মেৰাপানী, গমাৰি, কাছমাৰী, যেনি যায় আৰু এতিয়া আপোনালোকে বাট পথবিলাকৰ দৃশ্য উপভোগ কৰক। तुझे राइट पे आजा बैठ जाना आके मेरी साइड पे। ले जाऊं तुझे राइट पे आजा बैठ जाना आके मेरी साइड पे। ले जाऊं तुझे राइट पे आजा बैठ जाना आके मेरी साइड पे। ले जाऊं तुझे राइट पे। ऊपर मारे बेस, गाड़ी भागे तेज, दबा के रखूं पूरी गाड़ी की रेस। दम लगा ले, कितनी भगा ले, कोई ना हमें बेबी कर पाए केस। दुनिया से छुपा के लोगों से बचा के ले जाऊं तुझे भी साइड पे। दुनिया से छुपा के लोगों से बचा के ले जाऊं तुझे भी साइड पे। ले जाऊं तुझे राइट पे आजा बैठ जाना आगे मेरी साइड पे। ले जाऊं तुझे राइट पे
গাইজ গমাৰি গমাৰি বুলি কৈ আহোঁতে আহোঁতে ইয়াত পালোহি গমাৰি তিনিআলিটো আৰু এইখন দেখিছে এইফালে আপোনালোকক দেখুৱাইছোঁ ইয়াত মানে সাপ্তাহিক বজাৰো বহে বহুত ডাঙৰ বজাৰ মানে এখন ক'ব লাগিব আৰু এইফালে দি যাম আমি মেৰাপানী বলকচোন বাৰু रंग गोरा करम मेरे काले हैं जिनको लगता था कुछ ना बनूंगा मैं आज उन सब की जुबा पर ताले स्वयं भोलेनाथ मेरे रखवाले सड़ते रहेंगे जो सड़ने वाले हैं टुकड़ियां मारते हैं जो ऊपर ऊपर से सबको पता है खाने के लाले लंबी है गाड़ी खुला है कैश देखे तो सपनों में करता मैं ऐश मर्जी मेरी जो चाहूं वो करूं धीरे चलाऊं या भगाऊं रैश रिलैक्स विंडोज काली सड़कें खाली सुंदर सी लड़की भी साथ बिठा ली अब क्या हर बात गा के बताऊंगा कि जाएगा जो तूने अकल लगा ली तुम हमारी बेबी हम तुम्हारे गाड़ी के डिप पर आके तुझे मारे तेरी पसंद की कार बिलाया हूँ मैं बैठ जा जल्दी और न सतारे तुझे साथ में बैठा के टॉप स्पीड पे भगा के रोकूं ना किसी रेड लाइट पे तुझे साथ में बैठा के टॉप स्पीड पे भगा के रोकूं ना किसी रेड लाइट पे जाऊं तुझे राइट पे आजा बैठ जाना आगे मेरी साइड पे जाऊं तुझे राइट पे आजा बैठ जाना आगे मेरी साइड पे जाऊं तुझे राइट पे आजा बैठ जाना आगे मेरी साइड पे जाऊं तुझे राइट पे তো গাইজ এতিয়া আপোনালোকক দেখুৱাইছোঁ মেৰাপানীৰ থানাখন দেখিছে এখন তো গাইজ এই দোকানখনলৈ আহিলোঁ এই কম্পিউটাৰ দোকানখনত আমাৰ কাম অলপ আছে কি কাম আপোনালোকক ক'ম তাৰ আগতে আপোনালোকক মেৰাপানীৰ কলেজখন দেখুৱাই দিছোঁ এখন দেখিছে আৰু কি কাম আছে আপোনালোকে ভিতৰত চালে গম পাব বলকচোন বাৰু তো গাইজ চাওঁতে আগন্তুক আহি আছে কাতি বিহু আৰু পূজা আপোনালোকেতো গম পাইছেই আমি সেই কাতি বিহুত এখন চিঠি খেল খেলাব লৈছোঁ আৰু সেই চিঠি খেলৰ টিকেট বনাবৰ কাৰণে আমি মেৰাপানীলৈ আহিবলগীয়া হ'ল ইয়াত দেখিছে টিকেট বনাই ৰেডি হৈ গ'ল কিন্তু ইয়াত নাম্বাৰ ভৰাবলৈ আছে আৰু এই নাম্বাৰ বহুৱাৰ মেচিনটোৰ নাম হ'ল নাম্বাৰিং মেচিন আৰু চাওকচোন বাৰু কেনেদৰে 500টা টিকেটৰ নাম্বাৰ কেনেকৈ বহাই দিব তো গাইজ টিকেটৰ নাম্বাৰ কৰা হৈ গ'ল আৰু এতিয়া আমি কি কৰিম 11টাকৈ কাটি যাম টিকেটখিনি যিহেতু 10টা টিকেট বিকিলে এটা টিকেট ফ্ৰী দিম আমি এখন বহীত তো গাইজ এনেদৰে টিকেটৰ সকলো কামখিনি কৰা হৈ গ'ল আৰু ইয়াৰ ওপৰতো পেপাৰ লগোৱা হৈ গ'ল টিকেটৰ নাম্বাৰিঙো কৰিলোঁ আৰু এতিয়া যাবলৈ লৈছোঁ টিকেট লৈ ল'লোঁ পলিথিনটো ভাই আৰু এতিয়া মই আপোনালোকক ভালদৰে মেৰাপানী টাউনখন দেখুৱাম আপোনালোকে চাই যাওকচোন বাৰু গাইছে এইখনেই হ'ল বহি 43খন বহি আছে ইয়াত আৰু টিকেট খেল যে খেলাম গৈ টিকেট সব সকলোবিলাক দেখালোঁ আপোনালোকক কিন্তু খেলাম কি এইটো আপোনালোক ক'বলৈ আছে তো দেখুৱাইছোঁ বলকচোন বাৰু তো গাইছ ইয়াৰে প্ৰথম পুৰস্কাৰটো মই আপোনালোকক দেখাব নোৱাৰিম ছেকেণ্ডৰ পৰা কৈ গৈছোঁ লোকেল মুৰ্গী এটা পাতিহাঁহ এটা ব্ৰইলাৰ এটা মাছ 5 কেজি পোৱালি 2 লিটাৰ আলু 10 কেজি পিঁয়াজ 5 কেজি চাৰ্ফ এক্সেল 2 কেজি কমলা চাবোন 5 লাট নিচুকণি 20টা তো গাইছ এতিয়া মই আহিলোঁ নামঘৰলৈ আৰু নামঘৰত আজি যিহেতু ভাওনা ইয়াত চাওকচোন বাৰু মানুহ কিমান আছে প্ৰায় 2 বছৰ মূৰত ভাওনাখন হৈছে আৰু সেইটো কাৰণে মানুহৰ সমাগম বেছি চোৱা মানুহ আৰু তাতে ঘৰখনীয়া ভাওনা হয় কিনা ভাওনা এখন সেইবাবে মানুহ বেছি দেখা গৈছে ইয়াত ইয়াৰ আগতে মই আপোনালোকক ভাওয়াখিনি দেখুৱাই লওঁগৈ বলকচোন বাৰু
গাইছ এতিয়া আহিলোঁ আমি প্ৰিণ্টাৰ ৰুমলৈ যে ভাৱৰীয়াসকলে মানে ইয়াতে প্ৰিণ্ট কৰে দেখিছে। ইয়াৰ পাছত আপোনালোকক দেখুৱাইছোঁ দুজনমান ভাৱৰীয়াৰ ফটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি মোক জনাব। সম্পূৰ্ণকৈ বাৰু কাকো দেখাব নোৱাৰোঁৱে, সেইবাবে সকলোকে অলপ অলপকৈ আপোনালোকক দেখুৱাই যাম, তো আপোনালোকে চাই যাবচোন বাৰু। স্বাভিমানী ৰাজা দশৰথে কদাপিতো নকৰে পূজন এই শনি দেৱতাক। এইবাৰ মই চাম ভালদৰে কিবা দৰে মোক পূজন নকৰে ৰাজা দশৰথে। বন্ধুসকল, এইধৰণে ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। যদি আপুনি মোৰ এই চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি দিব। আজিলৈ আহিলোঁ, বাই বাই।